টোপনি মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দৈনন্দিন কাৰ্য। আপোনাৰ দিনটো সুন্দৰ হ'বলৈ হ'লে ই সম্পূৰ্ণ হ'বই লাগিব। টোপনি নহাটো কিন্তু প্ৰতিজন ব্যক্তিৰ বাবে এক যন্ত্ৰণাদায়ক বিষয়। বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিয়ে যদি একাধাৰে কিছুদিন টোপনি নামাৰে তেন্তে মানুহজন পিছলৈ মাতাল ব্যক্তিৰ দৰে আচৰণ কৰিবলৈ লয়। আহকচোন আজি জানো বয়স অনুপাতে কোনজন ব্যক্তিয়ে কিমান সময় টোপনি মৰাটো আৱশ্যক। জন্মৰ পৰা ৩ মহীয়া শিশুসকলৰ বাবে ১৪ পৰা ১৭ ঘণ্টা প্ৰতিদিন, ৪ পৰা ১১ মহীয়া শিশুসকলৰ বাবে ১২ পৰা ১৫ ঘণ্টা প্ৰতিদিন, ১ পৰা ২ বছৰৰ শিশুসকলৰ বাবে ১১ পৰা ১৪ ঘণ্টা প্ৰতিদিন, ৩ পৰা ৫ বছৰৰ শিশুসকলৰ বাবে ১০ পৰা ১৩ ঘণ্টা প্ৰতিদিন, ৬ পৰা ১৩ বছৰৰ শিশুসকলৰ বাবে ৯ পৰা ১১ ঘণ্টা প্ৰতিদিন, ১৪ পৰা ১৭ বছৰৰ শিশুসকলৰ বাবে ৮ পৰা ১০ ঘণ্টা প্ৰতিদিন, ১৮ পৰা ২৫ বছৰৰ ব্যক্তিসকলৰ বাবে ৯ পৰা ৭ ঘণ্টা প্ৰতিদিন, ২৬ পৰা ৬৪ বছৰৰ ব্যক্তিসকলৰ বাবে ৭ পৰা ৯ ঘণ্টা প্ৰতিদিন। সঁচাকৈ মানুহৰ জীৱনত টোপনিৰ গুৰুত্ব অনেক বেছি, কিন্তু আজিৰ যান্ত্ৰিক যুগত বহুজনাই এই কথা জানিও অগ্ৰাহ্য কৰি নিজৰ বিপদ নিজেই মাতি অনা পৰিলক্ষিত হয়।